নমস্কাৰ প্ৰিয় দৰ্শক কায়ৰা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আকৌ আহিছো এটি সুন্দৰ ভিডিঅ'ৰ লগত। মাজতে অকমান ঘৰুৱা প্ৰব্লেম, গা ভাল নাছিলে, সো মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলো। আকৌ বিহুৰ আগতে মই লৈ আহিছো সুন্দৰ ধুনীয়া কাপোৰলৈ আপোনালোক সকলোৰে বাবে। সো দেৰি নকৰি কথা কৈ মই দেৰি নকৰো, জাষ্ট কাপোৰ দেখাইছো। প্ৰথমযোৰ দেখাইছো, এয়া চাব। ষ্টেপল কটনত থাকিব, খুব ধুনীয়া কেইটামান পিচ আপোনজনক গিফট কৰিবলৈ, নিজে পিন্ধিবলৈ খুব সুন্দৰ সুন্দৰ কাপোৰ। একেবাৰে সামাৰ ফ্ৰেণ্ডলি, গৰমত পিন্ধিব পৰা। প্ৰথমযোৰ দেখাইছো, এয়া চাব। আঁচল পাৰ্টটো এইখিনি আহিব, খুব ধুনীয়া হয়। মেখেলা ইয়াৰ হেভি পাব, মেখেলাখন হেভি থাকিব। চিলভাৰ সূতাৰ কাম আছে ইয়াতে, ষ্টেপল কটন হয়। আৰু এইকেইটা আহিব সাইড বৰ্ডাৰ। ব্লাউজৰ পিচ এভেইলেবল আছে, ব্লাউজৰ পিচটো আহিব এইটো। ব্লাউজৰ পিছতো হাতত এটা পাৰি থাকিব, খুব ধুনীয়া পিচটো। আৰু দেখিবলৈ কালাৰটো হৈছে ৱাইন কালাৰ, খুব সুন্দৰ পিচ এটা। ল'ব পাৰিব মাত্ৰ 1580 টকা, 1580 ৰুপিজত। নেক্সট এইযোৰ দেখাইছোঁ, এইযোৰ আহিব ছুপাৰ কটনত, খুব সুন্দৰ, একেবাৰে লাইট ৱেইটেড আৰু সামাৰ ফ্ৰেণ্ডলি, গৰমত পিন্ধিব পাৰিব। কালাৰটো হৈছে পেৰট গ্ৰীণ কালাৰ, তাতে ব্লু আৰু চিলভাৰৰ কাম আছে। মই চাদৰখনৰ আঁচল পাৰ্টটো এনেকৈ দেখাই দিছোঁ, খুব ধুনীয়া হয়। ইয়াৰ লগতে দেখাইছোঁ মেখেলাখন, মেখেলাখনো খুব ধুনীয়া হয়। আৰু ৰেডি টু ৱেৰো আমাৰ পৰা ল'ব পাৰিব, এক্সট্ৰা এটা চাৰ্জেছ আহিব। আৰু বিদিন আছাম আমাৰ শ্বিপিং ফ্ৰী থাকিব। এইখন মেখেলা আহিব, এয়া চাব। এইখন মেখেলা থাকিব, লগতে এইকেইটা ছাইড বৰ্ডাৰ ব্লাউজ পিচ। এইটো আহিব ব্লাউজৰ পিচ, লগতে ছাইড বৰ্ডাৰ ছটাকৈ। ল'ব পাৰিব মাত্ৰ 1580 টকা, 1580 ৰুপিজ। খুব সুন্দৰকৈ আপোনজনক বিহুত গিফ্ট কৰিব পাৰিব। নেক্সট দেখাইছোঁ মোৰ ফেভৰেট কালাৰ ৰেড কালাৰটোতো সদায় ভাল লাগে, তাতে ঘিচাৰ কাম আছে। এয়া চাব, আঁচল পাৰ্টটো খুব ধুনীয়া হেভি হয়, মাজে মাজে সৰু সৰু বুটা আছে। ঘিচা কালাৰ সূতাৰ বুটা বচা হৈছে, খুব ধুনীয়া হয় কাপোৰযোৰ। চাদৰখন আহল বহল হয়, দীঘল হ'ব, আপোনালোকে পিন্ধিবলৈ দিগদাৰি নাপাব। আৰু পিয়ৰলি হেণ্ডমেড, মেখেলাখন হেভি থাকিব, পাৰ্টি ৱেৰো কৰিব পাৰে আপোনালোকে। আৰু এইকেইটা আহিব ছাইড বৰ্ডাৰ, লগতে এইটো থাকিব ব্লাউজৰ পিচ, খুব ধুনীয়া পিচটো। ল'ব পাৰিব মাত্ৰ অফাৰ প্ৰাইচ 1580 টকা, 1580 ৰুপিজত। আমাৰ অল অভাৰ ইণ্ডিয়া DTDC কুৰিয়াৰ যোগে আপোনালোকে লাভ কৰিব আমাৰ পৰা, নতুবা কাইৰালৈ আহিও ল'ব পাৰিব। আমাৰ বিপণীখনৰ এড্ৰেছটো কৈ দিছোঁ, 6 জয়নগৰ ৰোড, বন্ধন বেংকৰ অপজিটত পাব। কাইৰাত আপোনালোকে লাভ কৰিব সুন্দৰ সুন্দৰ জুৱেলাৰীৰ লগতে খুব ধুনীয়া টচৰ, পাটৰ, কটন, কেঁচাপাত, নুনি কটন, সকলোখিনি মই দেখাই যাম। আজি দেখাইছোঁ ছুপাৰ কটন, ষ্টেপল কটন, খুব ধুনীয়া সামাৰ ফ্ৰেণ্ডলি কেইটামান ছেট। এইটো হোৱাইটত আছে, আপোনাৰ কণ্ট্ৰাষ্টত আছে, খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত আছে। যিসকলে হোৱাইট বিচাৰি আছে ল'ব পাৰিব আমাৰ পৰা। এইযোৰ ৰেডি টু ৱেৰ ল'ব পাৰিব 1650 টকা, 1650 ৰেডি টু ৱেৰ হয়। চ' কাপোৰটো ৰেডি টু ৱেৰ হৈ আছে। নেক্সট এইযোৰ দেখাইছোঁ, এইযোৰ আহিব এগেইন আপোনাৰ ছুপাৰ কটনত, খুব সুন্দৰ ছেট এটা। কালাৰটো হৈছে পিচ কালাৰত আহিব, এনেদৰে গ্ৰীণ এণ্ড পাৰ্পল কালাৰৰ বুটা বচা আছে। মেখেলাখন দেখাইছোঁ, এইখন আহিব মেখেলা। ইয়াৰ লগত সুন্দৰ ধুনীয়া মেখেলাখন এনেকৈ থাকিব। আৰু ইয়াৰ লগতে ছটাকৈ ছাইড পাৰি আৰু ব্লাউজৰ পিচ এভেইলেবল পাব। খুব আহল বহল হয় কাপোৰখিনি, আমাৰ পৰা এবাৰ লৈ চাব। কোৱালিটি খুব ধুনীয়া, প্ৰিমিয়াম কোৱালিটিৰ আপোনালোকে লাভ কৰিব। ল'ব পাৰিব 1580 টকা। এইযোৰ আছে আপোনাৰ এগেইন পিচ কালাৰত দেখাইছোঁ, খুব ধুনীয়া এটা ছেট। আৰু লগতে লাভ কৰিব, এইখন থাকিব মেখেলা। মেখেলাখনো আপোনাৰ খুব সুন্দৰ, ওপৰলৈকে কাম কৰা আছে, নীৰ ওপৰলৈকে। ছাইড বৰ্ডাৰ দেখাইছোঁ। আৰু এইটো আহিব ব্লাউজৰ পিচ। আপোনালোকে হোৱাটছআপ কৰিব, স্ক্ৰীনশ্বট মাৰি যিযোৰ কাপোৰ ভাল লাগে আমাক হোৱাটছআপত ফটো মাৰি দিলেই হ'ল। বা আপোনালোকে যদি ফটো আকাৰে চাব বিচাৰে, ভিডিঅ' কল কৰিব পাৰিব, ফটোও চাব পাৰিব। 1580 ৰুপিজত লাভ কৰিব। নেক্সট যিযোৰ দেখাইছোঁ, ইমান ধুনীয়া লাগিছে কাপোৰযোৰ, মাল্টি কালাৰত আছে, হোৱাইটত। এয়া চাব, বুটাকেইটা খুব ধুনীয়া হয়, সুন্দৰ বুটা। এইখিনি আহিব ছাইড বৰ্ডাৰ। মেখেলাখন দেখাইছোঁ, হোৱাইটত আছে যদিও মাল্টি কালাৰ, ইমান ধুনীয়া লাগিছে কাপোৰযোৰ। এইটো আহিব ব্লাউজৰ পিচ, লগতে ল'ব পাৰিব মাত্ৰ 1580 টকা, 1580 ৰুপিজত লাভ কৰিব। সুন্দৰ ধুনীয়া পিচ। মই দেখাই গৈছোঁ, যিটো কালাৰ আপোনালোকৰ ভাল লাগিছে সেইটো কালাৰে আমাৰ পৰা ল'ব পাৰিব। এয়া চাব, এইটো আছে পিচত, আপোনাৰ য়েল্লো বা অৰেঞ্জ কালাৰৰ ফুল আছে। এইখন মেখেলা থাকিব, খুব সুন্দৰ ছেট কেইটা, পাৰিকেইটা একেবাৰে অকণমানি।
আৰু ধুনীয়া ধুনীয়া ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ পেজবোৰ ফ'ল' কৰি ল'ব যাতে ডেইলি আপডেটবোৰ পাই থাকে। এইকেইটা আহিব ছাইড বৰ্ডৰ। এইখন মেখেলা ল'ব পাৰিব মাত্ৰ 1580 ৰুপিজত। নেক্সট এইযোৰ দেখাইছোঁ, এইযোৰ যিসকল লাইট কালাৰৰ বিচাৰি আছে, হোৱাইটত আপোনাৰ বাটাৰ কালাৰৰ কাম কৰা হৈছে। এইখন মেখেলা আহিব। এই কাপোৰযোৰ ৰেডি টু ৱেৰ পাব আমাৰ পৰা 1650 টকাত। আমি ব্লাউজ পিচটো দেখাইছোঁ, এইটো আহিব ব্লাউজৰ পিচ। মই সুন্দৰকৈ দেখাইছোঁ, কাপোৰযোৰ খুব ধুনীয়া হয়, ছুপাৰ কটনত পাব, লাইট ৱেইটেড, হেণ্ড ৱাছ কৰিব পাৰিব। এইটো আহিব ব্লাউজৰ পিচ, ল'ব পাৰিব 1650 টকা। নেক্সট এইযোৰ দেখাইছোঁ, এইটো ধুনীয়া একদম খুব ব্ৰাইট পিংক এটা, এয়া চাব, তাতে ৰেড এণ্ড চিলভাৰৰ কাম আছে। আঁচল পাটটো খুব সুন্দৰ হয়, এনেকৈ দেখাইছোঁ মই। এইটো আহিব আঁচল পাট, খুব ধুনীয়া পিচটো। এইটো আহিব আপোনাৰ ষ্টেপল কটনত আৰু লাভ কৰিব মাত্ৰ 1580 ৰুপিজ। মেখেলাখন দেখাইছোঁ, এইখন আহিব মেখেলা, খুব ধুনীয়া পিচটো। এইকেইটা ছাইড বৰ্ডৰ, এইটো থাকিব ব্লাউজৰ পিচ। মৰম লাগিছে যদি ফটো মাৰি আমালৈ পঠিয়াব। এই কাপোৰযোৰ ল'ব পাৰিব 1580 টকা। নেক্সট এইযোৰ দেখাইছোঁ, এইটো আহিব ৰয়েল ব্লু কালাৰত। চাব, ৰয়েল ব্লু কালাৰত আছে, এনেদৰে ৰয়েল ব্লু কালাৰৰ মেখেলাখন দেখাইছোঁ, ষ্টেপল কটনত, খুব সুন্দৰ পিচ এটা। এইটো আপোনালোকে অকেজনত পিন্ধিব পাৰিব, হেণ্ড ৱাছো কৰিব, ৰেগুলাৰ ইউজো কৰিব পাৰিব। এইকেইটা ছাইড বৰ্ডে, এইটো ব্লাউজৰ পিচ আহিব, ল'ব পাৰিব মাত্ৰ 1580 টকা। নেক্সট এইযোৰ দেখাইছোঁ, খুব ধুনীয়া কণ্ট্ৰাষ্টত দেখাইছোঁ। চাবচোন, কালাৰ কম্বিনেশ্যনটো ইমান ধুনীয়া হয় আৰু ৰেডি টু ৱেৰ পাব। কাপোৰযোৰ খুব চোবৰ আৰু চিম্পল, কিন্তু খুব মৰম লগা হয়। এয়া চাব, এইখন মেখেলা, কাপোৰযোৰ কিন্তু ৰেডি টু ৱেৰ পাব আমাৰ পৰা উইথ দহি। দহি বটাই থাকিব, ব্লাউজ পিচ চিলালে হ'ল, আপোনালোকে পিন্ধিব পাৰিব। এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 1800 টকা, উইদিন আছাম শ্বিপিং ফ্ৰী, ৰেডি টু ৱেৰ পাব। কাপোৰযোৰ খুব সুন্দৰ হয়। নেক্সট এইযোৰ দেখাইছোঁ, এইযোৰ আহিব এগেইন ষ্টেপল কটনত। এয়া চাব, হিংখাপ ডিজাইনত আছে, খুব ধুনীয়া পিচটো। আৰু এইটো আহিব আপোনাৰ মেখেলা, ইয়াৰ লগতে ৰেডি টু ৱেৰ লাগিলে আমি কৰাই দিব পাৰিম, তাৰ কাৰণে এক্সট্ৰা এটা চাৰ্জ আহিব। আৰু এইকেইটা ছাইড বৰ্ডৰ, আৰু এইটো থাকিব ব্লাউজৰ পিচ। কাপোৰযোৰ কিন্তু ল'ব পাৰিব মাত্ৰ 1580 ৰুপিজত। যদি ভাল লাগিছে, সোনকালে ষ্টক আউট হোৱাৰ আগতে আমাক ফটো মাৰি পঠিয়াব। নেক্সট এইযোৰ দেখাইছোঁ, এইযোৰ হোৱাইটত পিংক, কালাৰ কম্বিনেশ্যন খুব ধুনীয়া। হোৱাইটত পিংক, যিসকলে বগা বিচাৰি আছে ল'ব পাৰিব। তাতে কণ্ট্ৰাষ্টত মেখেলাখন পাব। এইখন আহিব মেখেলা, মেখেলাখন কণ্ট্ৰাষ্টত থাকিব। ব্লাউজ পিচটো দেখাইছোঁ মই, এইটো আহিব পিংক কালাৰ ব্লাউজ পিচ। খুব সুন্দৰ এটা কম্বিনেশ্যনৰ খুব ধুনীয়া পিচ এটা, যিটো আপোনালোকে হেণ্ড ৱাছ কৰিব পাৰিব। একেবাৰে লাইট ৱেইটেড, পিয়ৰলি হেণ্ড অভেন হয়, আৰু ল'ব পাৰিব মাত্ৰ 1650 টকা। নেক্সট এইযোৰ দেখাইছোঁ, এইযোৰ আহিব এগেইন আপোনাৰ ষ্টেপল কটনত, খুব সুন্দৰ পিচ এটা। এইটো আহিব চি ব্লু কালাৰত। চাব, ৰেডি টু ৱেৰ আছে কাপোৰযোৰ। চাব, ৰেডি টু ৱেৰ আছে, দহি কৰাই থাকিব। মেখেলাখন দেখাইছোঁ, এইখন আহিব মেখেলা, খুব ধুনীয়া লাইট ৱেইটেড পিচ কেইটা। আপোনালোকে ৰেগুলাৰ ইউজৰ কাৰণে ল'ব পাৰে, আপোনজনক গিফ্ট দিবলৈ ল'ব পাৰে। এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 1700 টকা, 1700, ৰেডি টু ৱেৰ, উইদিন আছাম শ্বিপিং ফ্ৰী থাকিব। আজিলৈ ইমানখিনিয়ে দেখালোঁ, আকৌ আমি লৈ আহিম সুন্দৰ ধুনীয়া ভিডিঅ'জবোৰ। তেতিয়ালৈকে আমাৰ ৰিলছবোৰ চাই থাকিব, লাভ লাইফ দি থাকিব। আশা কৰিছোঁ কুশলে থাকক। আজিলৈ এৰিছোঁ, নমস্কাৰ।